শালপতি আজি আমাৰ এই মঞ্চত আমন্ত্ৰণ কৰি অনা হৈছে শ্ৰী কুকুৰ শ্ৰী ভোকলেশ্বৰ সিং তেওঁক আমাৰ মঞ্চত গীত পৰিৱেশন কৰিবৰ কাৰণে ৭ নদী ৭ সিপাৰৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছে তেওঁ আমাৰ মাজত আহি এতিয়া উপস্থিত হৈছে অলপ সময়তে তেওঁ আমাৰ মাজত গীত পৰিৱেশন কৰিব এইটো আপোনালোক সকলোৱে জানে মই নকলেও জানে কিন্তু তেওঁক মাতিছো এতিয়া মঞ্চলৈ লৈ আমাৰ এয়া মঞ্চত ভোকলেশ্বৰ সিং আৰু তেওঁক সম্ভাষণ জনাব আমাৰ ওচৰ কেৰপা গোষ্ঠীয়ে আহি আছে আমাৰ এই সম্ভাষণ চলি আছে আমাৰ এই কেৰপা গোষ্ঠীৰ সম্ভাষণ তেওঁক গান গাবলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ গান গাই আমাক মঞ্চত নৃত্য কৰে তেওঁক এয়া মাইক্ৰফোন দিছো তেওঁৰ নিশ্চয় কণ্ঠটো বেয়া হৈছে তেওঁ ইংলিছ গান গোৱা মানুহ আমাৰ ইয়াত আহি অলপ ডিফেক্ট পাইছে তেওঁ নিশ্চয় তেওঁক আমি ভালদৰে বুজাই দিম তেওঁ যেন ভালদৰে দুটা গায় এয়া মঞ্চত দিছোঁ তেওঁলৈ আগবঢ়াই দিছোঁ মাইক্ৰফোনটো আপুনি ভালদৰে গান My heart is pounding. My heart is pounding. আৰু এয়া মঞ্চত মই শ্ৰী হাম্বাৰ পাঠকে তেওঁৰ হয় এটা গান গাই দিম তেওঁৰ আৱাজটো অলপ বেয়া হৈছে সেইকাৰণে ঐ খচক কৰি ঐ গাহৰি বাৰী পিছফালে খাই আছিল আমি গৈ ওলালো তাত গাহৰি আমাক দেখি খাই দিছিল হ'ব